বন্ধুসকল, আজি মই আপোনালোকক এটা 10 টকীয়া নোটেৰে কেনেদৰে এটা সিম্পল চাৰ্ট বনাব পাৰি তাক আজি আপোনালোকক দেখুৱাম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমতে ভাঁজ কৰি ল'লোঁ সমানে, 10 টকীয়া নোটটো সমানে ভাঁজ কৰি ল'লোঁ। আকৌ ভাঁজ কৰিব লাগিব। এইটো ভাঁজ কৰিলে এইটো সমানে ভাঁজ কৰি ল'লে। প্ৰথমতে আপোনালোকে যদি বনাব বিচাৰে তেতিয়া প্ৰেক্টিচ কৰোঁতে সদ্যহতে পেপাৰ ইউজ কৰিব। নোট ফটাৰ চান্সো থাকিব পাৰে, সেইকাৰণে পৰা আপোনালোকে পেপাৰ ইউজ কৰিব। তাৰপিছত এইটো এনেকৈ ভাঙি দিয়া হ'ব। তো সমানে ইমানটো সাইজত ভাঙি দিলোঁ। এয়া দেখিছে, এয়া ভাঙি দিলোঁ। ভঙাৰ পাছত এইটো যে দেখিছে, এইটো এনেকৈ মুকুতাই আকৌ এনেদৰে ভাঙিব লাগিব। এনেদৰে ভাঙিব লাগিব নোটটো। এইটো গলাৰটো বনোৱা হৈছে। প্ৰথমতে এয়া গলাৰটো বনাই ল'লোঁ। গলাৰ হৈ গ'ল। গলাৰটো হৈ যোৱাৰ পিছত আপোনালোকে এটা চাই ল'ব কিমানটো জোখত চাৰ্টটো এয়া এটা চাইজ চাই ল'ব। এইটো দিলে আকৌ ভাঁজ কৰিলে যাতে এটা জোখৰ হৈ পৰে চাৰ্টটো। এইটো ইমানত ভাঁজ কৰিলে, ভাঁজ কৰাৰ পিছত এইটো সমানে ভাঁজ কৰিব। ভাঁজ কৰি এইটো ইমানটো চাব বা ইমানটোত কৰিলেও হ'ব। এতিয়া ইমানটোত কৰি এতিয়াতো আমি হাতকেইখন বনাব লাগিব। হাতকেইখন বনাবলৈ এইটো প্ৰথমতে এনেকৈ অলপ ভাঁজ কৰিব। এইটো এনেকৈ ভাঁজ কৰি ল'ব। এইটো ভাঁজ কৰিলে এনেদৰে আকৌ এইটো সমানে এনেদৰে ভাঁজ কৰিব লাগিব। সমানে ভাঁজ কৰিলে এইটো ভাঁজ কৰিলে এইটো ভাঁজ কৰা হ'ল। ভাঁজ কৰাৰ পাছত এইটো এনেকৈ দি চাব, এনেকৈ দি ল'ব। দি ল'লে দি লৈ আৰু অলপ ভাঁজ কৰি ল'লে, অলপ হাতটো আপোনাৰ দীঘল চুটি যিটো ষ্টাইলত দিয়ে কোনো কথা নাই। এইটোত এতিয়া হাতটো বনোৱা এটা আছে। হাতটো বনাওঁতে এইটো এনেকৈ অলপ সোমাই যাব। এইটো সোমাই গ'ল। এইটো এটা হাত হৈছে আৰু এইটো দুইটা হাতটো জোখত বনাব লাগে সদায়, তেতিয়া ভাল হয়। আৰু হাতটো
হাতটো এতিয়া নিমিলিব। এয়া দেখিছেনে, অলপ এই দুইটা সমান কৰিব লাগে, যাতে ঘূৰাই দিওঁতে ধুনীয়া এইটো সমান হৈছে, এইটো সমান হ'ল, এইটো এতিয়া সমান হোৱা নাই। এইটো সমান হ'বলৈ হ'লে আৰু অলপ ভাঁজ কৰিব লাগিব। এয়া ভাঁজ কৰি দিয়া হ'ল। এতিয়া ভাঁজ দুটা হাত হৈ গৈছে। দুইটা হাত হোৱাৰ পিছত এই গলাৰ দুটা যিকেইটা কাণ আছিলে, সেই কাণকেইটাত লাহেকৈ ভৰাই দিলে। এয়া এটা অলৰেডি চিম্পুল চাৰ্ট হৈ গ'ল। এই চাৰ্টটো বনাওঁতে আপোনালোকে প্ৰথমতে পেপাৰ ইউজ কৰিব। পেপাৰ ইউজ কৰিলে ভাল হয়, তেতিয়া নোটটো ফটাৰ কোনো চান্স নাথাকে। আৰু অলপ এটা হাতটো যদি অলপ হেৰি হৈ থাকে, অলপ ডাঙৰ সৰু হৈ থাকে, সেইটো আপোনালোকে মিলাবলৈ চেষ্টা কৰিব। একেবাৰে ইজি হয়, ভাল লাগে বনাই। এইটো দেখিলে, এইটো অলৰেডি কমপ্লিট এটা চিম্পুল চাৰ্ট। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আহি আছে বিভিন্ন ধৰণৰ এনে ধৰণৰ পেপাৰ, নোট, যিকোনো কেনেধৰণে বস্তু বনাব পাৰি তাৰ আপোনালোকৰ ভিডিঅ' দেখুৱাম।